খাই পেলাই কিন্তু বহুত সোৱাদ পাইছোঁ, ভাল পাইছোঁ। চ' আজি বনাবলৈ লৈছোঁ মেটেকা ফুল, আৰু লগত আমি এড কৰিম আদা, ৰচুন, জলকীয়া, অলপ জিৰা এড কৰিম, বিলাহী দিলে বোলে ভাল হয়, আৰু আমাৰ পিঁয়াজ। চ' এইকেইটা বস্তুৰে বনাম। মেটেকা ফুলৰ এই বাকলিবোৰ এনেকুৱাকৈ গুচাই লওঁ, আৰু ভিতৰত যোনটো ফুল আছে সেইটো আমি ওলাই লওঁ। কিমান সুন্দৰ দেখিছেনে? এটা এটাকৈ ফুলবোৰ গুচাই লওঁ। গুচোৱা হৈ গ'ল। ইয়াৰ লগত দিম আদা, এতিয়া পিঁয়াজ আৰু বিলাহী কুটি ল'ম। আৰু মিহিকৈ কাটি ল'ম জলকীয়া। আনফালে মায়ে বনাইছে খাৰ তৰকাৰী। আজি ঘৰত মায়ে নিজে বনোৱা কল খাৰ বনালে মাটিমাহৰ। ইমান টেষ্টি লাগে কি ক'ম। ইয়াত আপোনালোকে এড কৰিব পাৰে কেতিয়াবা ফিছ, মানে মাছ আৰু চিকেনো, বহুত সোৱাদো হয়। কেৰাহীত দিলোঁ তেল আৰু ভাজিছোঁ পিঁয়াজ, কুটি থোৱা জলকীয়া আৰু জিৰা। ধুনীয়াকৈ গল্ডেন ব্ৰাউন হ'বলৈ দিম। লগত দিছোঁ নিমখ, অলপ চেনি, বিলাহীবোৰ মিহলি কৰিলোঁ আৰু লগত দিছোঁ আদা ৰচুন পেষ্ট। এতিয়া ইয়াতে মেটেকা ফুলখিনি এড কৰিলোঁ হালধি, আৰু ধুনীয়াকৈ এই ফুলবোৰ ভাজিম। ফুলবোৰ ভালকৈ সিজিবলৈ দিওঁ, আৰু তাৰ কাৰণে মই ঢাকোন মাৰি দিছোঁ। আৰু তেতিয়ালৈকে মই লওঁ একাপ ধুনীয়াকৈ ব্লেক কফি। তাৰ কাৰণে কেটলটো গৰম কৰি লওঁ, আৰু তাৰপিছত ব্লেক কফি তৈয়াৰ।
হোৱা হৈ গ'ল চ' এতিয়া আকৌ ভাজিলৈ যাওঁ আহক ভাজিখিনি কিবা হৈছে নহয় জানো চ' আমি চেকটো কৰি লওঁ আৰু অলপ ভাজি লৈছোঁ যাতে ফুলবোৰ ধুনীয়াকৈ সিজি যাওক আৰু তেতিয়ালৈ মই অলপ জেগা খালী কৰি লৈছোঁ যাতে ইয়াত মই আঞ্জাটো দিব পাৰোঁ এতিয়া আঞ্জাটো কেৰাহীত দি দিছোঁ আৰু অলপ ইয়াত সিজিবলৈ দিম তাৰপিছত মিহলি কৰিম এই ফুলবোৰৰ লগত ঢাকন লগাই আঞ্জা আৰু ফুলবোৰ সিজি গ'ল আৰু এয়া তৈয়াৰ আমাৰ মেটেকা ফুল চাই থাকিব মাই চেনেল নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ থেংক ইউ ছ' মাছ ফৰ ৱাচিং